নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা অসমীয়া বোৱাৰী আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো কোমোৰাৰ সৈতে মাছৰ জোল সকলোৱে কোমোৰাৰ সৈতে হাঁহৰ মাংস খাই পাইছে আজি মই মাছৰ জোল বনাম কেনেকৈ বনাম আপোনালোকে চাব আৰু বহুত টেষ্টি হয় খাবলৈ এই আপোনালোকে বনাই চাব ঠিক আছে তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো তাৰ কাৰণে পিয়াজ লাগিবই সেইকাৰণে এতিয়া পিয়াজ গুচাই আছো পিয়াজ গুচালে কাৰ চকু পানী ওলাই বাৰু ক'বলৈ নাপাহৰিব দেই কমেণ্ট বক্সত লিখিব মোৰ কেতিয়াবা ওলাই কেতিয়াবা নোলায় বাৰু আচলতে পিয়াজটো কাটি কিনি ধুই ল'ব লাগে তেতিয়া চকু পানী নোলায় কমকৈ ওলায় এতিয়া মই ধুই লওঁগৈ তাৰপিছত কাটি এয়া ধুই আনিলোগৈ তাৰপিছতে কাটিম এয়া দেখিছেনে মোৰ চকু পানী অকণো ওলালে এনেকৈ ধুই ল'ব কেতিয়াবা ট্ৰাই কৰিবচোন ধুই লৈ পেলাই কাটিবলৈ তেতিয়া চকু পানী ওলায় তাৰপিছত নহৰু লাগিব নহৰুখিনিও মই সৰু সৰুকৈ এনেকৈ কাটি লওঁ বাকলি চাকলি দিব লাগে তেতিয়া কিবা ভাল গোন্ধ এটা আহে ভাল লাগে বাকলি গুচাইও দিব পাৰে মই কাটি কাটি দিম খুন্দিও ল'ব পাৰে কিন্তু কুটি কুটি দিলে বেছি ভাল লাগিব এটা বিলাহী লৈছো বিলাহীটো ধুই থোৱা আছিলে এতিয়া কাটি লওঁ বহুতে চুৰি কটাৰী কাটি ভাল পায় মই কিন্তু কটাৰীখনে কাটি বেছি ভাল পাওঁ গুটিটো নিদিব যদি আপোনালোকৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে মই গুটিটো নিদিওঁ গুটিটো আচলতে খাব নালাগে গুটিটো অঁতৰাই লৈ ইয়াতো সেই তেনেকৈ সৰু সৰুকৈ খানা বনোৱাত ইমান প্ৰ'মেক্স নহয় বাৰু এনেই বনাওঁ আৰু ইমান ভাল নহয় মানে তথাপি ফাষ্টফুড বনাই ভাল লাগে বেছিকৈ আৰু লাগিব কেইটামান জলকীয়া যদি আপোনালোকে জ্বলা বেছিকৈ খাই বেছিকৈ ল'ব মই 4টা লৈছোঁ এয়া 3টা একদম ডাঙৰ ডাঙৰ 2টা কেঁচা 2টা পকা তো এইকেইটাও মই কাটি ল'ম এনেকৈ মাজত আৰু লাগিব নৰসিংহ পাত এটা নৰসিংহ পাত দিলে গোন্ধটো বহুত ধুনীয়াকৈ ওলাই ভাল লাগে মই মাংসটো দিওঁ কেতিয়াবা মানে ধনিয়া চনিয়া নহ'লে নৰসিংহ পাতটো দি দিওঁ গোন্ধটো বহুত ভাল লাগে মোৰ ভাল লাগে আৰু তো থৈ দিওঁ ইয়াতে পিছত দিলেই হ'ব এইটো আমি চাফা কৰি লওঁ এইখিনি বইল কৰি ল'লোঁ কোমোৰা এইখিনি হৈছে বিলাহীখিনি কাটি লোৱা এইখিনি নহৰু আৰু জলকীয়াখিনি এইখিনি পিঁয়াজ আৰু নৰসিংহ এইখিনি মাছখিনি নিমখ হালধি আৰু মছলা দি ভালকৈ সানি থৈ দিছোঁ উঠাই ল'লোঁ আৰু গেছ জ্বলাই তেল দি দিছোঁ আৰু তাৰপাছত তেলটো পকাৰ লগে লগে মাছটো দি দিম এটাই বেয়া পাওঁ মাছ দিলে খালি বহুত ফুটি ফুটি আহে এই পিচ কুচি ভাজিব লাগিব মাছ পিচ কাঢ়ি ল'লোঁ তাৰপিছত সেই একেখিনি তেলতে প্ৰথমতে তাৰপিছত তেলখিনি দি পিঁয়াজ দি ল'লোঁ পিঁয়াজ দিয়াৰ পাছত অলপমান পিঁয়াজটো ৰঙা কৰি ভাজি তাত নহৰু আৰু জলকীয়াখিনি দি দিম নহৰু আৰু জলকীয়াখিনি দিয়াৰ পাছতে তাত অলপমান ৰঙা হোৱাৰ পাছত বিলাহীখিনি দি দিম কিন্তু সেই ক্লিপটো মই কৰিব থাকি গ'ল তাৰপাছত তাত অকণমান মছলা দি দিম যেনে ৰেড চিলি অকণমান জিৰা অকণমান ধনিয়া অকণমান তাৰপাছত বইল কৰি থোৱা কোমোৰাখিনি দি দিম কোমোৰাখিনিতে নিমখটো দি থোৱা আছে হালধিটো এক্সট্ৰাকৈ দিব লাগিব তাৰপাছত এইখিনি লৰাই ভালদৰে হালধিটো দি দিব লাগিব হালধি দি তাৰপিছত আকৌ লৰাই দিব লাগিব ভালদৰে লৰাই অলপমান লো ফ্লেমত থৈ অকণমান সিজিবলৈ দিব লাগিব এনেও কোমোৰাটো সিজাই আছে তথাপি কমকৈ সিজিবলৈ দিলেই হ'ব
এয়া হৈ গৈছে এতিয়া ইয়াত পানী দিব পৰা জোখৰ হৈ গৈছে এয়া পানী গৰম পানী দিব খালি ঠাণ্ডা পানী নিদিব মই এয়া জাৰত গৰম কৰি আনা পানী ইয়াত দি দিম অলপমান ভালদৰে লৰাই লৈ পানীখিনি তাৰপাছত এয়া গৰম পানীখিনি দি দিম গৰম পানী উতলা পানীখিনি দিয়াৰ পাছতে অলপ টাইম সিজিবলৈ দিব লাগিব এয়া উতলি গ'ল উতলি যোৱাৰ পাছত এতিয়া মাছখিনি দি দিম ফ্ৰাই মাছখিনি দি আকৌ অকণমান দেৰি সেইখিনি মাছখিনি তাত উতলিবলৈ দিব লাগিব উতলাৰ পাছত এয়া নৰসিংহ পাত দি দিছোঁ নৰসিংহ পাত দিয়াৰ পাছত আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল লৈ লৈছোঁ এয়া মাছৰ জোল এটা পাপৰ অকণমান আমৰ আচাৰ নেমু টেঙা জলকীয়া আৰু অকণমান খাৰলি লৈ লৈছোঁ আজি টেষ্টি খানা লৈ লৈছোঁ আৰু এখন পাপৰখন অকণমান গ্ৰেভি মাছ পিচটো ভাতৰ কাষলৈ লৈ আহোঁ প্ৰথমতে গ্ৰেভি অকণে খাইছোঁ বহুত টেষ্টি লাগিছে মাছ অকণ খাই যাম টেষ্টি পাপৰ বনা বহুত টেষ্টি লাগিছে মই খাই লওঁ এনেকৈ তাতে মোবাইলটো খাবলৈ দিগদাৰ হৈ যাম খাই বৈ আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ খাই বৈ আহি গ'লোঁ বহুত টেষ্টি আছিলে আপোনালোকে এদিন ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক জনাব আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ বাই বাই